বন্ধুসকল অসম চৰকাৰৰ চাকৰি কোনি কোনি বিচাৰি আছে সেইটো ক যিবিলাকে বিচাৰিছে সেইবিলাকে বাদ দিয়া খা যি শুনি আছো মাথা বেয়া হৈ গৈছে সেই অসম চৰকাৰ পুলিচৰ চাকৰিত ৰানিঙত ৰখি পেলাই এক্সাম দি থৈ আহিছোঁ এতিয়া শুনি আছোঁ ঘোষ চলি আছে ভাইৰেল অডিঅ' মানে কি অডিঅ' ওলাই গৈছে টকা লোৱা কি আশা কৰি এক্সাম দিম সেইটো নাপাঙে আকৌ APR যিখিনি মানে আগত হৈ গ'ল সেইখিনি আকৌ ৰানিং কৰিব এতিয়া পুৱাকেইটাই পাই থাকিব নোপোৱাকেইটাই নেচেল চেল কাম নাই বিজেপি চৰকাৰখনক ভ্ৰষ্টাচাৰ দুৰ্নীতি নাইকিয়া কৰিবলৈ ভোট দিছোঁ দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাখিবলৈ ভোট দিয়া নাই ইমান কষ্ট কৰি পেলাই ধন ঘটি পেলাই 1200-1300 টকা ডাব কাটি দিম তাৰপিছত আকৌ শেষত যাই পেলাই খোজ চলিব আৰে ভাই মূল্য বৃদ্ধিটো আমি সহ্য কৰিছোঁ কিন্তু চাকৰি ক্ষেত্ৰততো সহ্য নকৰিম এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰবিলাক ৰাখিবলৈ আমি বিজেপি চৰকাৰক ভোটটো দিয়া নাই নহয় যিবিলাকে ভ্ৰষ্টাচাৰ দুৰ্নীতি কৰি আছে সিহঁতক ধৰিব লাগে পিটিব লাগে মাৰিয়ে পেলাব লাগে গুলিয়াই সিহঁতক ৰখাৰ দৰকাৰ নাই এই দুখীয়া ল'ৰা ছোৱালীবিলাকে সেই অসম চৰকাৰ চাকৰি পুলিচ আৰ্মি এইবিলাকৰ কাৰণেহে ৰখি আছে চাব দেই কথাটো দিনটো হাজিৰা কৰিম 300 টকা পাম ৰঙৰ কাম কৰি 4 দিন কৰিম 1200 টকা পাম ডাব কাটিম কিন্তু পিছত আকৌ সেই পৰীক্ষা দিয়াৰ পাছত আকৌ ঘোষ চলিব কি বিশ্বাসত ল'ম সেই 4 দিন আমাৰ মানে বিফলে যাব আমিতো টকা দিব নোৱাৰোঁ ধনী পোৱালিবিলাক আছে সিহঁত মাইক বাপেকখনে দি দিব লাহেকৈ লিংকটোহে লাগে পুলিচৰ বিভাগতে ইমান ঘোষ চলি আছে বাকী পোষ্টত কিনোৱা এইবিলাক নৰ্মেল কথা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি কিবা এটা কৰে কৰক বিশ্বাস কিন্তু নাইকিয়া হৈ গৈ আছে 500 বছৰ ধৰি পেলাই পুলিচৰ কাৰণে ৰানিং কৰি আছোঁ বহি আছিলোঁ অলপ পৰীক্ষাটো ঘোষ নচলিব বুলি অডিঅ'ই ভাইৰেল হৈ গ'ল তো বিশ্বাস এটা আছিল হোৱা নাই বুলি কিন্তু অডিঅ' যেতিয়া ভাইৰেল হৈ গ'ল কি বিশ্বাস কৰিম গাদ্দাৰী হয়নে নহয় আমাৰ নিচিনা দুখীয়া ল'ৰা ছোৱালীবিলাকে কি কৰিম গোটেই যদি ভাবিছে যে এই ভিডিঅ'ত বেয়া কথা কৈছে ক'ব লগা হৈছে বাধ্য আৰু মোৰ কথাখিনিত কিমান ছাপোৰ্ট কৰিছে সকলোৱে কমেণ্ট কৰি জনাব কাৰণ বেয়া লগা কাৰণে যি কথাখিনি ক'ব লগা হৈছে অসম চৰকাৰৰ যিখিনি মানে কি পুলিচ বিভাগত মানুহ আছে সিহঁতে ভিতৰত যিখিনি সিহঁতৰ নিজৰ কাম সেইখিনিকে ভালকৈ চলাব পৰা নাই তাতে ঘোষ চলি আছে ইয়াতকৈ লাজৰ কথা নাই আৰু